ৰূপশ্ৰী আকৌ আহিছে আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ লুচেণ্ট জিকেৰ ওপৰত এইটো মোৰ তৃতীয় ভিডিঅ' হয় মই কম সংখ্যক কুৱেশ্যন আপোনালোকলৈ আগবঢ়াই আহিছোঁ আপোনালোকৰ পৰা যদি সঁহাৰি পাওঁ আপোনালোকৰ যদি বেনিফিট হৈছে তেনেহ'লে মোক জনাওক মই মোৰ ভিডিঅ' কেইটাত সৰহ সংখ্যক কুৱেশ্যন আগবঢ়াম সো আহকচোন লুচেণ্ট জিকেখনৰ আৰু ভিতৰলৈ সোমাই যাওঁ আৰু তাত কি তথ্য আছে আলোচনা কৰোঁ Today's first topic is Shishunnaga dynasty. আমি মগধ সাম্ৰাজ্যৰ বিষয়ে পঢ়ি আছিলোঁ মগধ সাম্ৰাজ্যৰ প্ৰথম শাসন কৰা ডাইনাষ্টিটো আছিল বৃহদ্ৰথ ডাইনাষ্টি আৰু দ্বিতীয় আছিল প্ৰদ্যোতিতা ডাইনাষ্টি আৰু তৃতীয় আছিল হাৰিয়াংকা ডাইনাষ্টি আমি এইখিনি কথা ইতিমধ্যে পাইছোঁ সো চতুৰ্থটো হৈছে শিশুনাগা ডাইনাষ্টি সো শিশুনাগা ডাইনাষ্টিৰ ফাউণ্ডাৰ প্ৰতিষ্ঠাতা আছিল শিশুনাগা Founder of Shishunnaga dynasty is Shishunnaga. Shishunnaga is the fourth dynasty of Magadha Empire. Magadha Empire চতুৰ্থ dynasty হৈছে Shishunnaga dynasty. So founder প্ৰতিষ্ঠাতা হ'ল Shishunnaga. Next, who killed Nagdasak? নাগদশকক কোনে হত্যা কৰিছিল Shishunnagai. Shishunnaga killed Nagdasak and formed Shishunnaga dynasty. নাগদশকক Shishunnagai হত্যা কৰিছিল আৰু Shishunnaga dynasty গঠন কৰে ইতিমধ্যে আমি আকৌ মনত পেলাই যাওঁ নাগদশক আছিল হাৰিয়াংকা ডাইনাষ্টিৰ শেষৰজন ৰজা হাৰিয়াংকা ডাইনাষ্টিৰ শেষৰজন ৰজা Next, who was Kalachoka? Kalachoka কোন? Kalachoka আছিল Shishunnaga dynastyৰ দ্বিতীয়জন ৰজা Kalachoka আছিল Shishunnaga dynastyৰ দ্বিতীয়জন ৰজা Kalachoka was the second king of Shishunnaga dynasty. Kalachoka convened the second Buddhist council in Vaishali in 383 BC. Kalachokai দ্বিতীয়খন বৌদ্ধ মহাসভাৰ আয়োজন কৰিছিল 383 BC. Next topic is Nanda dynasty. So Shishunnaga dynasty পিছত শাসন কৰা ডাইনাষ্টি আহিল মগধ সাম্ৰাজ্যত Nanda dynasty. The founder of Nanda dynasty is Mahapadmananda. So Nanda dynasty প্ৰতিষ্ঠাতা কোন আছিল Mahapadmananda. Last ruler of Nanda dynasty is Dhanananda. So Nanda dynasty শেষৰজন ৰজা হ'ল Dhanananda. Who killed Dhanananda? Chandragupta Maurya. Dhananandক কোনে হত্যা কৰিছিল Chandragupta Maurya. Chandragupta Maurya. Next topic is Maurya dynasty. So Nanda dynasty পাছত যেটো dynasty আহিল মগধৰ শাসনকৰ্তা ৰূপত সেয়া আছিল Maurya dynasty. Founder of Maurya dynasty is Chandragupta Maurya. So Maurya সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হ'ল Chandragupta Maurya. The Maurya Empire was a geographically extensive and is historical power in South Asia based on Magadha. Maurya সাম্ৰাজ্যখন লৌহ যুগৰ ভৌগোলিকভাৱে বিশাল ঐতিহাসিক শক্তি আছিল যিয়ে মগধকে ভেটি কৰি গোটেই দক্ষিণ এছিয়াত ৰাজত্ব কৰিছিল মৌৰ্য সাম্ৰাজ্যখন কি আছিল মৌৰ্য সাম্ৰাজ্যখন লৌহ যুগৰ ভৌগোলিকভাৱে বিশাল ঐতিহাসিক শক্তি আছিল আৰু তেওঁলোকে মগধকে ভেটি কৰি গোটেই দক্ষিণ এছিয়াত নিজৰ শাসন বিস্তাৰ কৰিছিল The Maurya Empire's political unity and internal peace encouraged the expansion of trade in India. So
মৌৰ্য সাম্ৰাজ্যৰ ৰাজনীতিক একতা আৰু আভ্যন্তৰীণ যি শান্তি আছিল সেই শান্তিয়ে সমগ্ৰ ভাৰততে তেওঁলোকৰ বাণিজ্যৰ বিস্তাৰ কৰাত উদগনি দিছিল তেওঁলোকৰ সাম্ৰাজ্যখনত ৰাজনীতিক একতা আছিল আৰু আভ্যন্তৰীণ ক্ষেত্ৰত বহুখিনি শান্তি আছিল যিটোৰ কাৰণে তেওঁলোকে বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিছিল নেক্সট টপিক ইজ foreign invasion so ভাৰতত বৈদেশিক আক্ৰমণ the first foreign conqueror who penetrated well into India was Cyrus of Persia ভাৰতত বৈদেশিক আক্ৰমণ কৰোতা প্ৰথমজন বিজেতা যিজনে ভাৰতত ভালদৰে প্ৰৱেশ কৰিব পাৰিছিল তেওঁ হ'ল পাৰ্চিয়াৰ চাইৰাছ কোন আছিল পাৰ্চিয়াৰ চাইৰাছ এইখিনিতে এটা কথা মন কৰিবলগীয়া ভালদৰে প্ৰৱেশ কৰিব পাৰিছিল বুলি কৈছে আগতেও ইনভেশ্যন হৈছিল কিন্তু বিদেশী বিজেতা হিচাপে যিজনে ভাৰতত ভালদৰে প্ৰৱেশ কৰিব পাৰিছিল তেওঁ হ'ল চাইৰাছৰ বিষয়ে আৰু অলপ জানি লওঁ চাইৰাছ আছিল ইৰাণৰ আকিমেনিড সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা তেওঁ ভাৰতত প্ৰৱেশ কৰি প্ৰথমে গান্ধাৰাৰ এলেকাটো কেপচাৰ কৰিছিল আৰু তাৰ পাছত তেওঁ সিন্ধু নদীলৈকে নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল নেক্সট Battle of Hydaspes was fought between Alexander and Porus or Puru Hydaspes যুদ্ধ হৈছিল আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত ক'ত হৈছিল পঞ্জাব এলেকাৰ ঝেলাম নদীৰ পাৰত হাইডাছপেছৰ যুদ্ধত আলেকজেণ্ডাৰৰ জয় হৈছিল আৰু কি হৈছিল পুৰুৱে আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল Battle of Hydaspes is also known as Battle of Vitasta and Battle of Jhelum Battle of Vitasta and Battle of Jhelum so Hydaspesৰ যিখন যুদ্ধ আছিল সেইখনক আন দুটা নামেৰে জনা যায় ভিটাস্পাতৰ যুদ্ধ Battle of Vitastar যুদ্ধ Battle of Jhelumৰ যুদ্ধ যেটো ঝেলাম নদীৰ পাৰত যুদ্ধখন সংঘটিত হৈছিল Alexander was the son of Philip II ruler of Macedonia Alexander কাৰ পুত্ৰ আছিল মেচিডোনিয়াৰ ৰজা ফিলিপ II দ্বিতীয়জন ফিলিপৰ পুত্ৰ আছিল next is Alexander was died at Babylon in 323 BC Alexanderৰ মৃত্যু কেতিয়া হৈছিল 323 BC ক'ত হৈছিল বেবিলনত Alexander was also known as Sikander Alexanderক আন এটা নামেৰে জনা যায় সেয়া হৈছে Sikander কি বুলি জনা যায় Sikander Next topic is about Buddhism এতিয়া আমি বুদ্ধিজমৰ বিষয়ে পঢ়িব লৈছো বুদ্ধিজমৰ আমি সকলোৱে জানোই ফাউণ্ডাৰ অফ বুদ্ধিজম ইজ গৌতম বুদ্ধ বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা হৈছে গৌতম বুদ্ধ Gautam Buddha was born on Vaisakha Purnima day at Lumbini Bana Gautam Buddhৰ জন্ম হৈছিল বৈশাখা পূৰ্ণিমাৰ দিনা ক'ত হৈছিল লুম্বিনী বনত ফাদাৰ অফ গৌতম বুদ্ধ শুদ্ধধানা গৌতম বুদ্ধৰ দেউতাকৰ নাম আছিল শুদ্ধধানা next topic renunciation of whom at the age of 29 years of Gautam Buddha is called as Mahavinishikramana so বুদ্ধদেৱে 29 বছৰ বয়সত
29 বছৰ বয়সত নিবৃত্তি লৈছিল মানে নিজৰ ঘৰ ত্যাগ কৰি তেওঁ জ্ঞানৰ সাধনাত ব্ৰতী হৈছিল কিমান বছৰ বয়সত 29 বছৰ বয়সত তেওঁৰ এই নিবৃত্তিক এক বিশেষ নামেৰে জনা যায় আৰু সেই নামটো হৈছে মহাভিনিশিক্ৰমণ So 64 number topic. First teacher of Gautam Buddha was Alara Kalama. Gautam Buddhar prathomjon শিক্ষা গুৰু কোন আছিল Alara Kalama. Gautam Buddha's enlightenment is also known as Sambodhi, meaning Gyan Prapti. গৌতম বুদ্ধৰ জ্ঞান প্ৰাপ্তি যাক আমি নিৰ্বাণ বুলি কওঁ সেই নিৰ্বাণকো এক বিশেষ নামেৰে নামকৰণ কৰা হয় আৰু সেই বিশেষ নামটো কি হৈছে সম্বোধি আৰু ইয়াৰ অৰ্থ হ'ল জ্ঞান প্ৰাপ্তি Next is the place where Gautam Buddha got enlightenment or nirvana is Bodhi Gaya under People Tree at Uruvela. Gautam Buddhar nirvan prapti kot hoisil Bodhi Gayar Uruvelat ejopa people gasar tolot. Uruvelar modern naam to hoise Niranjana. Buddha delivered his first sermon at Sarnath. বুদ্ধদেৱে তেখেতৰ প্ৰথম ধৰ্মোপদেশ আগবঢ়াইছিল কোন জাগাত কোন ঠাইত সাৰনাথত Buddha died at Kushinagar. This is also known as Mahaparinirvana. বুদ্ধদেৱৰ কুশীনগৰত পৰলোক প্ৰাপ্তি ঘটিছিল ক'ত হৈছিল কুশীনগৰত তেওঁৰ এই মহাপ্ৰয়াণক বা তেওঁৰ এই পৰলোক প্ৰাপ্তিক কি বুলি জনা যায় মহাপৰিনিৰ্বাণ Buddha's horse name was Kathaka. বুদ্ধদেৱৰ ঘোঁৰাটোৰ নাম আছিল কথক Last question 70 number. Childhood name of Gautam Buddha was Siddhartha. আমি সকলোৱে জানো গৌতম বুদ্ধৰ শৈশৱৰ যেটো নাম আছিল সেইটো হ'ল সিদ্ধাৰ্থ Thanks for watching. অশেষ ধন্যবাদ আপোনালোকক মোৰ ভিডিঅ'টো চোৱাৰ বাবে ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আগলৈ ভিডিঅ'বোৰ বনোৱা যাতে মই উৎসাহ পাব পাৰো আৰু প্লিজ নিজৰ পৰামৰ্শ কমেন্ট সেকশনত আগবঢ়াব অশেষ ধন্যবাদ